স্বাগতম জনাইছোঁ মোৰ সেকেন্ড চেনেললৈ আৰু আজি মই উপস্থিত আছোঁ লংকেশ্বৰ ধাম লংকেশ্বৰ মন্দিৰত যিটো অৱস্থিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিচেই ওচৰৰ লংকেশ্বৰ অঞ্চলত আৰু মই এতিয়া ইয়াৰ এখন দোকানৰ পৰা এতিয়া চাকি ধূপ এইবোৰ লৈ ল'লোঁ আৰু এতিয়া আমি মন্দিৰৰ ফালে যাম আৰু আপোনালোকক দেখাম লংকেশ্বৰ ধাম গোটেইখন আৰু 4টা মন্দিৰ আছে ইয়াত একেখনি ধামতে আৰু তেতিয়াহ'লে ব'লক আমি ষ্টাৰ্ট কৰোঁ আজি ভিডিঅ'টো। এতিয়া আমি বাহিৰতে চাকি ধূপ জ্বলাই ল'ম, বাহিৰতে ব্যৱস্থা আছে আৰু তাৰ পাছত আমি মন্দিৰৰ ফালে যাম। গণেশ মন্দিৰত সোমাইছিলোঁ কিন্তু তাত দেও নাছিলে, তো আমি বলক বাকী মন্দিৰকেইটাৰ পৰা আহোঁ আৰু একেবাৰে লাষ্টত নামি আহোঁতে ইয়াত সোমাই যাম। গণেশ মন্দিৰৰ পৰা এইফালে চিৰিৰ ফালে আহিলে ইয়াতেও গছৰ তলতে এটা শিৱ মন্দিৰ আছে, তো ইয়াতো মানুহে চাকি ধূপ দিয়ে। বলক আমি ওপৰলৈ গৈ থাকোঁ এতিয়া। ইয়াতে এইটো শনি মন্দিৰ আৰু শনি মন্দিৰৰ সেইফালে আছে হনুমান মন্দিৰ। আমি ভাবিলোঁ প্ৰথমতে আমি শিৱ মন্দিৰৰ পৰাই আহোঁ যিটো একেবাৰে ওপৰত আছে আৰু তাৰ পৰা আহি লৈ বাকীখিনি মন্দিৰত যাম। শনি মন্দিৰৰ পৰা এতিয়া অকণমান উঠি আহিছোঁ আৰু শিৱ মন্দিৰত পাওঁতে আমাৰ বহুত ভাগৰ লাগে। আগতে মই দুদিনীয়ালৈ আহিছোঁ আৰু কোৱা হয় যে ইয়াতে টোটেল 452টা ষ্টেপছ আছে আৰু খুবেই কিন্তু ভাল লাগে। গৈ পোৱাৰ পিছত সকলো ভাগৰ নাইকিয়া হৈ যায়। পৰিৱেশটো খুব ধুনীয়া, দেখিছে আপোনালোকে, পাহাৰৰ মাজত গছ গছনিৰ মাজত আছে, একেবাৰে ঠাণ্ডা পৰিৱেশ ওপৰত আৰু মন্দিৰত আহিতো মন চন এনেই ভাল লাগি যায় আহি পালে। আমি এতিয়া আকৌ যাব লৈছোঁ। আমি অকণমান আৰু উঠি লওঁ, তুমিও বোলা। সেইটো ডাঙৰকৈ শিৱ মন্দিৰ।
খালো একেলগে মোক বহুত ভাল লাগে খাই তাৰ মানে আইডিয়া কৰি দিছো ন আপোনালোকে নিজে বনাইছে নিজে ইয়াতে আহি পিনে বনাইছো আজি আমি ইয়াত আহি বাকী 4জনা ভগৱানৰ লগতে আৰু এজনা প্ৰভুৰ ভোগো খাব পালোঁ এওঁলোকে সত্যনাৰায়ণ পূজাৰ ভোগ আগবঢ়াইছিলে আৰু আমিও পালোঁ তাৰে ভাগ খুব ভাল লাগিল আৰু এইখিনি ইয়াতকে ওপৰত নাই আৰু ইয়াৰ পৰা আৰু সিহঁতে শিৱ মন্দিৰবোৰত কিছুমানত এনেকৈ গছত যে ৰঙা সূতা গাঁঠি যায় ইয়াতো গাঁঠি যোৱা হৈছে শিৱ লিংগতো কথা হৈছে আৰু ইয়াত আছে সৰু টিলিঙা এটা আৰু এতিয়া আমি ইয়াৰ পৰা নামি যাম ভাগৰ লগা নাই তোমাৰ নামটো কি হয় নমস্কাৰ মোৰ নাম কি লাজ লাগিছে কৈছে বাই বাই টাটা আজি সব টিকলা টিকলাবোৰ আহিছে ন দেহা জোৰ কৰি গৈছে বতাহ আৰু এয়া শনি মন্দিৰ ইয়াৰ পৰা আপোনালোকক দেখাব চেষ্টা কৰিছোঁ আপোনালোকে দেখিব পাৰিছে এটা সোণালী ৰঙৰ একেবাৰে বৃহৎ আকায় হনুমানজীৰ মূৰ্তি তাত আছে আহক এতিয়া আমি শনি মন্দিৰলৈ সোমাই যাওঁ লিখিত বৰ্ণন নাই আমিতো আমাক একো নকলেও আমি নিজে কেতিয়াবাতো মানে হেৰি দিব পাৰো নহয় মানে ইমান ধুনীয়া ইয়াৰ পৰা ভিউটো আৰু সেইখন গুৱাহাটী চহৰ লংকেশ্বৰ অঞ্চল দেখিবলৈ পোৱা যায় ইয়াত আৰু এয়া আমি আহি পালোঁ আমাৰ শ্ৰদ্ধাৰ হনুমানজীৰ ওচৰত
শ্ৰী মহাপ্ৰভু পৱন পুত্ৰ হনুমানে সমৰ্পিত বস্তু অতৰ্থ বস্তু। ভগৱান সন্তুষ্ট তাৰপিছত আৰু এইটোৱে মানে হৈ কিবা এটা আশীৰ্বাদ দিব, ভাল ফল দিব। বিশ্বাস কৰিলেহে তেওঁলোকে বিশ্বাসটো দিয়ে আৰু কিবা এটা উমান দিয়ে আছো আৰু লগত। হনুমান মন্দিৰত আমি বহুত সময় বহিলোঁ, তেওঁৰ লগতো কথা হ'লোঁ, ভাল লাগিলে। এতিয়া আমি ইয়াৰ পৰা উভতিম। হাই, কি নাম তোমাৰ? কুলবীৰ। ইমান ধুনীয়া নাম। ক'ত থাকা? ইয়াতে থাকা? ঘৰ ইয়াতে? দেখাব চেষ্টা কৰিলোঁ লংকেশ্বৰ ধাম। আপোনালোকে নিশ্চয় আহিব, এবাৰ চাই যাব, বহুত ভাল লাগিব, সঁচাকৈয়ে খুব ভাল লাগে।